মহিলা উদ্যমিতা আঁচনিৰ সুফল চৰকাৰী অনুদানৰ 10,000 টকাৰে স্বাৱলম্বী মাজুলীৰ মিনু শইকীয়া। অসমৰ মহিলাসকলক আৰ্থিকভাৱে সবল আৰু স্বাৱলম্বী কৰি তুলিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে মহিলা উদ্যমিতা আঁচনি। এই আঁচনিয়ে এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। ব্যতিক্ৰম নহয় মাজুলীও। এই আঁচনিৰ জৰিয়তে মাজুলীৰ 31,952 গৰাকী আত্মসহায়ক গোটৰ মহিলালৈ চৰকাৰে আগবঢ়াইছে 10,000 টকাৰ এককালীন আৰ্থিক অনুদান। চৰকাৰৰ এই আঁচনিৰ সুফল লাভ কৰি নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হোৱা এগৰাকী আদৰ্শৱান মহিলা হৈছে মাজুলীৰ মিনু শইকীয়া। চৰকাৰৰ পৰা লাভ কৰা 10,000 টকা কেৱল খৰচ নকৰি মিনু শইকীয়াই তাক নিজৰ ভৱিষ্যতৰ মূলধন হিচাপে গ্ৰহণ কৰিলে। এই ধৰণে তেওঁ আৰম্ভ কৰিলে এখন সৰু ব্যৱসায়িক প্ৰতিষ্ঠান। মিনু শইকীয়াৰ এই সৰু দোকানখনেই এতিয়া তেওঁ আশাৰ কেন্দ্ৰবিন্দু। চৰকাৰী সাহায্যৰ সঠিক ব্যৱহাৰ কৰি কেনেকৈ নিজৰ লগতে পৰিয়ালক আৰ্থিক দিশ টনকিয়াল কৰিব পাৰি তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী মহিলাই। মিনু শইকীয়াৰ এই প্ৰচেষ্টাই প্ৰমাণ কৰিছে যে ইচ্ছা আৰু একাগ্ৰতা থাকিলে সামান্য মূলধনেৰেও স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিব পাৰি। মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুব আন্তৰিক শুভেচ্ছা জনাইছোঁ। মোক যেন এইকণ তেওঁ সুবিধা দিলে আৰু লগতে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। এইটো মহিলা উদ্যমিতা আঁচনি পইচা 10,000। মই এই দোকান খুলিম বুলিয়ে এখন আনিছোঁ আৰু এইবোৰ বস্তু প্ৰথমে কমকৈ আনিছোঁ আৰু যিটো পাৰিছোঁ মানে। প্ৰথমে মই ছাগলী দিছিলোঁ বাৰু, তাৰপৰা ভাবিলোঁ মই নহয় দোকান এখনকৈ খোলোঁ। তাৰপৰা পিছত অনলাইনত দোকান দিলোঁ। দোকানত মই এইবোৰ সৰু সুৰা বস্তু আৰু মৰ্টন চৰ্টনৰ পৰা ধৰি লৈ চাৰ্ফ, আটা পেকেট, চাৰ্ফৰ এনেকৈ আৰু ডিম চিম পিঠা পনা। মই এতিয়া আজি তোমাৰ 50টা পিঠা দিছোঁ গুৱাহাটীলৈ। মই হেৰি পিঠাই দিছোঁ বাৰু, তিলৰ অৰ্ডাৰ। মোৰ এনেকৈ অৰ্ডাৰ দিলে মই সান্দহ দিওঁ, তোমাৰ কোমল চাউল দিওঁ, পিঠা মালপোৱাও দিওঁ, বগা পিঠাও দিওঁ, ভাপত দিয়া পিঠাও দিওঁ। তেনেকৈ অৰ্ডাৰ দিলে দিওঁ আৰু এইটো মানে মই আগৰ পৰাই কৰি আছোঁ বাৰু। আৰু মই কোম্পানী এটাতো সোমাই আছোঁ, কেভা কোম্পানী, সেইটো মই আগৰ পৰাই চলাই আছোঁ। তেনেকৈয়ে চলি আছোঁ আৰু পৰিয়ালটো চলাই আছোঁ আৰু। আচলতে 10,000 টকাটো বহুতে তেওঁলোকেও যাতে মোৰ দৰে এনেকৈ স্বাৱলম্বী হ'ব বিচাৰে, সেইটোকে মই ভাবিছোঁ আৰু সকলোৱে মানে আগলৈ আগুৱাই যাওক আৰু মোক সেইটোৱে কামনা তেওঁলোকৰ ওচৰত। কথাটো মনলৈ আহিলে মানে ভাবিলোঁ আৰু মোৰ দোকান এখন খুলিলে মোৰ পৰিয়ালটো চলাব পাৰিম বুলি। আমাৰ মানে কোনো চৰকাৰী চাকৰি নাই, বহুত সুখী। আৰু যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক আকৌ আৰু আগুৱাই লৈ যায়, তেওঁলৈ সেয়াই মোৰ সৰল প্ৰাৰ্থনা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে মামা বুলি কৈছোঁ আৰু মোক যাতে তেওঁ আগলৈ আগুৱাই লৈ যায়, মোৰ সেয়া তেওঁৰ ওচৰত সৰল প্ৰাৰ্থনা। হয় হয়। লাগি থকা বস্তু